দুখীয়া ৰাইজ গাঁও অঞ্চলত থকা বা চহৰ অঞ্চলত থকা বহুত দুখীয়া মানুহ আছে সেইসকলৰ জেনুইনলি সকল আছে তেওঁলোকক ৰেচন কাৰ্ড পাবৰ কাৰণে আজি নৰেন্দ্ৰ মোদী চৰকাৰে সেইটো পদক্ষেপ নতুনকৈ লৈছে আৰু সেই আজি সেইটোকে অসমৰ সমগ্ৰ অসমৰে আজি এই ৰেচন কাৰ্ড বিতৰণৰ আৰম্ভ হৈছে লঞ্চ কৰিছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠিক এনেদৰে আজি আমাৰ কাৰ্বি আংলঙৰ ৰন্ধা সমষ্টি আৰু আমৰি সমষ্টিৰো আজি একেদিনতে আমি এই ৰেচন কাৰ্ড বিতৰণৰ আমাৰ অসমৰ চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি ইয়াত আজি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত অলপ আগতে কাৰ্বি ভাষাটো কোৱা হ'ল টোটেল বেনিফিচিয়াৰিজ বৰ্তমান নতুনকৈ আগতো কোৱাটো আছেই নতুনকৈ যিটো এতিয়া পাব বেনিফিচিয়াৰীসকলক আৰু ৰেচন কাৰ্ড হাউচবিলাকৰ কাৰণে হ'ব 2275 এনেকুৱাকৈ আছে কিন্তু আজিৰ যিটো ইয়াত যিসকল ৰেচন কাৰ্ড অলৰেডি ৰেডি আছে ইয়াতো আছে 722 আৰু বেনিফিচিয়াৰিজবিলাক থাকিব 3277 কিন্তু সকলোকে এটা এটা ইউনিয়নক মাতি পেলাই বিতৰণ কৰিবলৈ হ'লে 722 বহুত টাইম লাগিব গতিকে ইয়াক পাঁচজনকে এইটো অলৰেডি চিলেক্ট কৰি থোৱা আছে চেৰিমনিয়েলি এইটো কৰা হ'ব বাকী অকল সকলোৱে নিজৰ জেগাতে এইটো ৰেচন কাৰ্ডটো ল'ব পাৰিব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আৰু আপোনালোকক অলৰেডি কোৱা হৈছে ৰেচন কাৰ্ডৰ লগত ৰেচন কাৰ্ডটো অকল চাউলৰ বাবে নহয় ইয়াত জড়িত ৰাখিছে আয়ুষ্মান ভাৰত কাৰ্ড বুলি আপোনালোকে গম পায় এইটো এই ট্ৰিটমেণ্টৰ কাৰণে আৰু তাৰ লগতে অৰুণোদয় আজিকালি এইটোত লিংক কৰি দিছে যিসকল ৰেচন কাৰ্ড থাকিব আৰু আয়ুষ্মান ভাৰত যিটো কাৰ্ড যদিও আপোনালোকৰ হাতত নাথাকে এই ৰেচন কাৰ্ডটোৱে কামত দিব এই কথাটো আপোনালোকক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কৈ দিছে খালি ৰেচন কাৰ্ড হাতত থাকিব লাগিব আৰু তাৰ লগতে উজ্জ্বলা গেছ আৰু এটা আছিলে এইটো অৰুণোদয় হা সেইটো মানে আধাৰ কাৰ্ডতে লগতে লিংকেজ কৰাই দিছে যিসকলৰ ৰেচন কাৰ্ড অলৰেডি সাংচন হৈছে এপ্ৰুভ হৈছে অলৰেডি সেইটো আধাৰৰ লগত লিংক কৰা হৈ গ'ল কাৰণ ৰেচন কাৰ্ড পাবলৈ আপোনালোকৰ পৰা আধাৰ কাৰ্ডো লৈছে ভোটাৰ আইডিও লৈছে লাগতীয়াল যিমান ডকুমেণ্টছ আছে এইবিলাক চব লোৱা হৈছে গতিকে এতিয়া ষ্টেপ বাই ষ্টেপ চৰকাৰে এইটো পদক্ষেপ লৈ আছে আৰু যিসকলৰ ৰেচন কাৰ্ড ইমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে ভালধৰণে ব্যৱহাৰ কৰিব লাগিব আৰু আগৰ নিচিনা যে অন্য কাৰোবাৰ নামৰ ৰেচন কাৰ্ডটো কোনোবাই মানে চাউল খাব নোৱাৰিব কাৰণ আধাৰ লিংক আছে আধাৰ লিংক অকল নহয় তাতে মেচিনত আকৌ এনেকুৱা টিপিব লাগিব সেইখিনি কথাটো বুজাই দিছে বুজি পাইছে আৰু সেইখিনি পাবলৈ সক্ষম কিয় হৈছোঁ আমি আমাৰ ভাৰত চৰকাৰ বিজেপি চৰকাৰ আছে অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ কাৰণে ইয়াত ৰেচন কাৰ্ডৰ আগতে বহুত খেলিমেলি আছিলে অসমত পাব নলগা হ'লেও পাই আছিলে নম চন নথকা হ'লেও পাই আছিলে কিন্তু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইটো ভাল ধৰণে স্ক্ৰুটিনাইজ কৰিছে স্ক্ৰুটিনাইজ কৰাৰ পিছত এতিয়া যিসকল জেনুইনলি পাব লাগে জেনুইনলি পোৱাসকলক মানে পাবলৈ এইটো সক্ষম হৈছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰভাঙৰ নেতৃত্বত আমি সেইখিনি কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে পাবলৈ সক্ষম হৈছে
আমাৰ MLA ডাঙৰীয়া আছে ৰূপসিং কিৰণ তেখেত ইয়াত আমাক প্ৰতিনিধিত্ব কৰিছে তেখেতসকলে পদক্ষেপ লোৱাৰ কাৰণে আমি আজি ইয়াত এইখিনি ৰাইজ গোট খাই পেলাই জেনুইন ৰেচন কাৰ্ড পাব লগা সকলৰ ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ লগতে আপোনালোকৰ জনপ্ৰতিনিধি প্ৰত্যেক MEC কনষ্টিটুৱেঞ্চি একেবাৰে গাঁও অঞ্চলৰ ভিতৰত থকা সকল যিসকলৰ জেনুইন আছে তেওঁলোকক পাবলৈ চিলেকশ্যনৰ ক্ষেত্ৰত লোকাল MEC সকলৰ আপোনালোকৰ লোকাল MEC লগতে BDC সকল আৰু আমাৰ লোকাল কমিটি সকলৰ সহায়ৰ জৰিয়তে আপোনালোকে সেইখিনি পাবলৈ সক্ষম হৈছে গতিকে আপোনালোকে যি চৰকাৰে ৰাইজৰ কাৰণে সঁচা অৰ্থত কাম কৰিছে আপোনালোকে ভৱিষ্যতেও আমি এক হৈ পেলাই কাম কৰি যাব লাগিব আৰু আহিব লগা দিনবোৰতো যিবিলাক মানে আঁচনি চৰকাৰী আঁচনি যাতে আমি জেনুইনভাৱে পাব লগা জেনুইন ৰাইজলৈকে পਹੁঁচাব পাৰোঁ সেইখিনি কথা কয় আৰু মোৰ ক'বলগীয়া ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ কামদম খুলুমবাই জুথাই সেৱা ভাঙাই শুকাই জীৱন জয় হিন্দ